জয়মতীক মানে পুৰা বেয়া শাস্তি দিছে গাইজ পুৰা জেৰেঙা পথাৰত নি শাস্তি যে এটা ফেকচন কৰিব আহিছে দেই তো হে গাইজ তো মানে কি হল গাইজ ভিডিওটাত স্বাগতম জনাৰ আগতে মোৰ ফালৰ পৰা মানে সবকে একেবাৰে ৰঙালী বিহুৰ বহুত হিয়ৰ পৰা আন্তৰিক শুভেচ্ছা জনালো আজি আমাৰ গাঁৱৰ বিহুৰ অনুষ্ঠানৰ মানে কাৰ্যসূচী আজিৰ প্ৰথমটা দিন আজিৰ পৰা আৰম্ভ আৰু অহাকালি মানে প্ৰত্যেক বছৰে বহাগৰ 2 তাৰিখে আৰু 3 তাৰিখে আমাৰ ইয়াতে বিহু পাতা হয় তো যাং তাতে গাইছ আৰু কি মানে পৰিস্থিতি তাত কেনেকা পৰিস্থিতি হৈ আছে সেটা তোমাক দুখাব চেষ্টা কৰিম গাইছ আমাৰ মানে পতাকাৰ পুৰা হেৰিখিনি ৰেডি হৈ আছে আৰু অলপমান খন্তে কমে পাছতে আমাৰ ইয়াতে মানে পতাকা উত্তোলন কৰা হৈ যাব না নহয় আজি পুৰা মানে ধামাকা একেবাৰে ভিডিঅ' হ'ব বিহু সব ধামাকা ও ৰাজ হাইমাৰ এটা নমস্কাৰ মিন্টু ভাই বিৰাই What? নমস্কাৰ মিন্টু ভাই গাইছ তো আমাৰ সভাপতি কৈছে বিহু চাবা আহিবি এইছা সভাপতি তো আহিবি চবে বিহু চাবা ও ৰাজ এটা হাই এটা মাৰি মই সকলে আহিবি বিহু চাব এই যে তো গাইছ এইফালে পুৰা মানে সব ফালে সবৰে কামত নিজৰ কামত সবে ব্যস্ত ঐ হেৰি এটা হাই ৰঙালী বিহু উদযাপন কমিটি হাতীপাৰা আজি 2 বহাগ আমাৰ প্ৰথমটো কাৰ্যসূচী হৈছে পতাকা উত্তোলন তো গাইছ আমি মানে এবাৰ দাউৰা খেলা কাৰণে ৰেডি গাইছ সবে ৰেডি না গাইছ আমাৰ আপাখিনি হোৱাৰ পাছত এবাৰ হ'ব আপিখিনি হাই মাৰি দি সবে এটা মানে আজি সবৰে জোশ বেলেগ দেচোন দে হ'বই দে বিহুৰ কথা গাইছে না নহয় সেইকাৰণে মানে সবকে কম হাউচটা জোশ এটা কথা হ'ল নহয় খুৰা ক আজি বিশেষ দিনত আপিগিলা সবে ভাল কৰি সবকে ব্যস্ত বিলাক দিলো হা Ready na? Panik. তো গাইছ সেয়া কোন ভাইটি ভণ্টি গিলা মানে আৰ্ট কৰবা বহি গৈছে ছবি আঁকা কম্পিটিশ্যন হ'ব তো গাইছ মানে সিফালে মিউজিক চেয়াৰ চলি আছে মেইন বিহু য'ত হ'ব ফিল্ডত আৰু এইখান আমাৰ অংগনবাদীৰ ইয়াতে মানে এইখান ফিল্ডত চলি আছে আমাৰ লং জাম্প তো সৰু ল'ৰাখিনি লং জাম্পখিনি হৈ গ'ল তো এইবাৰ ডাঙৰ ল'ৰাখিনি হ'ব এইবাৰ আমাৰ গিলা হ'ব গাইছ আমিও জাপ দিম গাইছ আমাৰ লং জাম্প হৈ গ'ল ডাঙৰৰ মই ছেকেণ্ড পালোঁ আৰু আমাৰ বেটা ফাৰ্ষ্ট হয় বেটা ফিলা তো গাইছ বেটা ফাৰ্ষ্ট মই ছেকেণ্ড গাইছ মানে আজি দিনটাৰ ইতিমধ্যে দিনৰ কাৰ্যসূচীখিনি যিমানখিনি খেল ধেমালি আছিল সেইখিনি শেষ হ'ল আহিছে আমাৰ খেলৰ সম্পাদক আমাৰ ভাতিজা হয় মোৰ নমস্কাৰ দাদী বঢ়িয়া আৰু অহাকালি কালি বিশেষ অতিথিভাৱে মোক কৈছিল কিন্তু মই মানে অন্য এটা জেগাত যাবলৈ মানে সেই হ'ব আৰু अरे कहना क्या चाहते हो? তো গাইছ মানে কি হ'ব ভিডিঅ' এটা গাইছ দুটা অহাকালিৰ ভিডিঅ' এটা এতিয়া একেলগে হৈ যাব মই একেলগে হেৰি কৰি দিম তো গাইছ যাম ঘৰত The next day. গাইছ মানে আমি ক্লাবৰ আহি পাইছোঁ আৰু আহি কাৰণে এটা বস্তু দেখি ভাল লাগছে চবে নিজৰ কামত ব্যস্ত হৈ আছে হয় না নহয় ৰছ এটা হাই মাৰি দি মানে এটাই আশা গাইছ আজি যাতে বিহুটা ভালে পাৰ হৈ যায় আমাৰ গাঁৱৰ আমাৰ মানে ফেকচন প্ৰতিযোগিতাত জয়মতী পুৰা একদম মানে উপস্থিত হৈ গৈছে জয়মতীক মানে পুৰা বেয়া শাস্তি দিছে গাইছ পুৰা জেৰেঙা পথাৰত নি শাস্তি যে এটা ফেকচন কৰিব আহিছে দেই জেৰেঙা পথাৰত আগতে শাস্তি দিছে তাৰপিছত এতিয়া আহিছে গাইছ চালাবিলাৰ পৰা আহিছা মনত কি আছে আৰু পাছফালে কি আছে ভাঙা চিঙা বিক্ৰী কৰা কি দাম তো মানে গাইছ কি হ'ল মই তাৰে পৰা আহিলোঁ আৰু আহি কিনে এইবাৰ পুৰা ৰেডি গমে পাইছা ইখানটো লৈছোঁগে গামচা লৈ কাৰণ ইখানে আমাৰ মেইন পৰিচয় হয় নহয় তো এইবাৰ যাং তাতে বিহু যিহেতু আৰম্ভ হয় আৰু তো এইবাৰ তাতে যাই কিনে এইবাৰ বাকীখিনি তাতে দেখা পাবি গাইছ বিহু কি হয় কি নহয় তো চাই থাক গাইছ হয়তো চেকিন মানে চব সদস্যগিলাতে ৰেডি হৈ আছে চবে হাই মাৰি দিব দাদা এই যে ছাৰ হেল্ল' তো মানে গাইছ ইফালে পুৰা মানুহখিনি আহি বহিছে আৰু এতিয়া বিচাৰক বহা হ'ব আৰু অলপ পাছতে মুকলি কৰা হ'ব আমাৰ বিহুটা বিহু বুলি প্ৰথমতে মই সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ তো আজিকালি পুৰা বিহু মানে চলি আছে বৰ্তমান সৰগুবৰ পাৰ্টি মানে নৃত্য প্ৰদৰ্শন কৰি আছে হ'ল চাৰিবাৰ কিমান গেল আৰু কিমান টাইম লাগে বাৰু দেখা যাওক
মানে গাইজ আমাৰ বিহু চলি আছে ইয়াৰ মাজতে আমাৰ ওচৰত আছে আমাৰ মানিকপুৰ অঞ্চলৰ বিশিষ্ট ইউটিউবাৰ টপ ইউটিউবাৰ বুলি ক'ব লাগিব আমাৰ নীতিশ দা যদিও বৰ্তমান ভিডিঅ' দিয়া হোৱা নাই মাজে মাজে দি আছো তথাপি ভিডিঅ' দিব চেষ্টা কৰি আছো আৰু বৰ্তমান ফেচবুকতো দি আছো ফেচবুকতো চাব আৰু ইয়াৰ মই ভিডিঅ' বহুত বহুত ভাল লাগে আৰু ডাইলগবিলাকতো আৰু পপুলাৰ জানেই নীলম বহুত পপুলাৰ হৈ গৈছে আৰু মোৰ ফেভাৰেট মানে ইউটিউবাৰ ধন্যবাদ নীতিশ দা তাৰ কাৰণে তো গাইজ মানে সামৰণিৰ পৰত আহি পাল মানুহজনবিলাক ভাঙবাৰ হৈছে লাহে লাহে মানে কি হ'ল গাইজ বিহুটো চেচ পাইছে কিন্তু আমাৰ যেতিয়া শেষ পাৰ্টি আছিল আমি আমাৰ ফালৰ পৰা দুইজনে বোনাছ ক্লিপ টাইপত অলপমান গান বাজাব ফাইনেলি আমাৰ বিহুটা শেষ পাল আৰু এইফালে পুৰা এনজয় চলি আছে গাইজ এই যে তো গাইজ পুৰা এনজয় আৰু বিহু ভিডিঅ' তাৰিখত এটা কথা কম সকলোকে বিহুৰ মোৰ ফালৰ পৰা আৰু একবাৰ শুভেচ্ছা জনালো যদি ভিডিঅ'টা আমাৰ গাইজ ইয়াতে প্ৰথম পুৰস্কাৰ লাভ কৰিছে বৰদৈচিৰা বিহুৱা দল বৰপেটা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে গগনা বিহুৱা দল মানিকপুৰ তো গাইজ ভিডিঅ'টা আছে এইখিনিতে সমাপ্ত কৰিলো যদি ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি আৰু গাইজ আজিলৈ মানে বাই বাই